ৰ'দালি এণ্টাৰটেইনমেণ্টলৈ মই সুমিত আছে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জনাব বিচাৰিছোঁ যে ভালকৈ টোপনি অহাৰ কেইটামান নিয়ম। 1 নম্বৰত দিনত বেছি সময় নুশুব। 2 নম্বৰত চাহ বা কফি আদি বেছিকৈ নাখাব। সন্ধিয়াৰ পৰা পানীয়া আহাৰ কমকৈ খাব যাতে ৰাতি প্ৰস্ৰাৱ কৰিবলৈ বেছি যোৱাৰ ফলত টোপনি ব্যাঘাত নজন্মে। 3 নম্বৰত শোৱা কোঠাৰ পৰিৱেশ নিদ্ৰাকুল কৰিবলৈ চেষ্টা কৰিব। 4 নম্বৰত অনিদ্ৰাৰ সমস্যা থাকিলে কুহুমীয়া গৰম পানীৰে গা ধুই এগিলাচ গৰম গাখীৰ খাব পাৰে। 5 নম্বৰত মহৰ আমনি থাকিলে আঁঠুৱা তৰি ল'ব। 6 নম্বৰত চিঞৰ বাখৰ কোলাহল খোৱাৰ সময়ত অবাঞ্ছিত চিনেমা বা উচ্চ স্বৰৰ সংগীত শুনি লগে লগে টোপনি মাৰিবলৈ চেষ্টা নকৰিব। প্ৰথমে মনটোক শান্ত কৰিহে টোপনি মাৰিবলৈ চেষ্টা কৰিব। 7 নম্বৰত শোৱা কোঠা আৰামদায়ক, বাতানুকূল আৰু কোমল পোহৰ হোৱা বাঞ্ছনীয়। 8 নম্বৰত শোৱাৰ সময় নিৰ্দিষ্ট কৰক। এই নিয়মসমূহ কৰি কেনেধৰণৰ সুফল পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।